সুপ্ৰভাত বন্ধু বান্ধৱীসকল। এইফালে মই ৰাতিপুৱাতে ঘৰটো মুচি আছোঁ, গা পা ধুই আজৰি হ'লোঁ। ঘৰটো মুচি আছোঁ মানে আজি হৈছে আমাৰ নামঘৰত নখোৱা। তো নখোৱা বুলি অকণমান ঘৰ দুৱাৰ চফা কৰিব লাগে ন, যিহেতু নামঘৰলৈ যাম। সেইটো কাৰণে সোনকালে উঠি বাকী কাম বনবোৰ কৰি মেলি এতিয়া মই ঘৰ দুৱাৰবোৰ মুচি লৈছোঁ। বাকীবোৰ মোচা হৈ গ'ল। এতিয়া নিজৰ ৰুমটো আছেগৈ আৰু কৰিডৰটো আছেগৈ। বাকী সেয়া আপোনাৰ আজি ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। দিনটোলৈ কি বাৰু কি নাই সকলোখিনি দেখাবলৈ চেষ্টা কৰিম, চাই থাকিব। নখোৱা ঘৰতো হয়, কিন্তু এনেকৈ নামঘৰতো খোৱা হয়। প্ৰথম নটো সকলোৱে ৰাইজ মিলি নটো খায়, সেইটো মজা লাগে, বেলেগ এটা ভাল লাগে নহয় জানো। আৰু ঘৰতো খোৱা হ'ব চাগিলে, হয় নহয় আপোনালোকক নিশ্চয় জনামেই। আজি তাকে নামঘৰলৈ যাম যিহেতু বাৰু কি নাই সকলোখিনি দেখাই থাকিম, চাই থাকিব। এইফালে মোৰ ৰুমটো মোচা কৰা হৈয়ে গৈছে। নিজে অৱস্থা নাইকিয়া হৈ আছোঁ, মোক ইগন'ৰ কৰিব। একদম ৰুমটো মুচি হ'লেই এতিয়া কৰিডৰটো পটাপট মুচি লওঁ আৰু বাকী মাহ প্ৰসাদ ধুবলৈ আছে। মাহ প্ৰসাদখিনি ধুই কৰি মই এইফালে দেখিছেনে, এইপিনে মগুখিনি ধুই দিলোঁ। আধা কেজি মগু, তামোল পাণ কাটি কৰি ধূপ তেল আদা চাদা সকলোখিনি দি দিলোঁ। এইফালে মই ধূপ চুপবোৰ জ্বলাই আজৰি। এতিয়া নামঘৰলৈ যাবলৈ বুলি ওলাই ল'লোঁ। বগা এযোৰ কাপোৰ পিন্ধি লৈছোঁ আৰু বা আহিব এতিয়া। তাই মই যাম, মা দেউতা অলৰেডি গ'লেই। ঠিক আছে, নামঘৰত কি পাওঁ দেখাবলৈ চেষ্টা কৰিম, চাই থাকিব। আৰু এইফালে বাও আহি পালেহি, আমি গৈ আছোঁ নামঘৰলৈ বুলি। সেয়া নামঘৰ পালেহি আৰু যিহেতু ঘৰৰ ওচৰতে নামঘৰটো, এইপিনে মানুহ যথেষ্ট হ'লেই। 12টামান বাজিছেহে, আমাৰো দেৰি হোৱা নাই। এতিয়ালৈকে নাম একো লোৱাই নাই। এতিয়া আমি পালোহি নামঘৰ, বহি লৈছোঁ। তাৰপিছতে চাহ খাবলৈ মাতিলে, তাৰ মাজতে এয়া চাহো খাই ল'লোঁ, লাল চাহ খাই কৰি আহিছোঁ। এইফালে নামত বহিলে ভকতসকল, ইপিনে নাম গাই আছে, চাই লওকচোন। নাম ভাগি হৈ গ'ল। ইপিনে সকলোকে প্ৰসাদ দিলে। প্ৰসাদ, নামঘৰৰ প্ৰসাদটো মেইন নহয় জানো, মই খুব ভাল পাওঁ প্ৰসাদ। আৰু এইপিনে প্ৰসাদ খোৱাৰ পাছতে খানা হ'ল। এইপিনে ভাত খাবলৈ হ'ল, ভাত পানী খাই কৰি ঘৰ যাম আৰু। খানাত কি আছিলে পিছে সেয়া দেখাবলৈহে নহ'ল, কৈ দিছোঁ। খানাত আছিলে ৰঙালাও ভাজি, কোমোৰা আৰু কচু, তেনেকৈ দালি আছিলে, জ্বলা ভাজি এখন আছিলে পচলাৰ, তাৰপিছতে আছিলে বেঙেনা ফ্ৰাই। আৰু এইফালে দেখিছেনে, ঘৰ আহি পালোহি। দেউতাৰ বিচনা এখন যিহেতু বনাবলৈ দি থোৱা আছিলে, এইপিনে দিলেহিও মিস্ত্ৰীজনে। এইফালে ফিটিঙো কৰি আছে। নতুন ৰুমটো লাহে লাহে ভৰ্তি হৈছেগৈ বস্তুৱে। বুধবাৰ মানলৈ ৰুমটো ল'ব চাগিলে দেউতাহঁতে, মাহঁতে। আকৌ একেবাৰে ফাইনেল লুকটোহে দেখাম আপোনালোকক। আজিলৈ ইমানেই, বাই।